ৰ'বক মাজতে তো এটি ৰাস্তাত কিবা এটা স্পেচিয়েল কৰি আছোঁ ভাল ভাল তো স্পেচিয়েলটো কৰি লওঁ ৰ'বক তো মচিনিতে সাঁচি সাঁচি দি তো দোস্ত কাৰণটো হ'ল এটি চাওক মোৰ এটা অন্য এটা ভিডিঅ' আপোনালোক স্বাগতম জনাইছোঁ আজিতো গম পাইছে ছানডে তো ছানডে ব্লগ এটা মই দিবা চেষ্টা কৰোঁ সদায় মানে কলেজ টাইমটো গম পাইছে সেইকাৰণে মই ছানডে ব্লগ দিম মানে প্ৰথম এখন চাইকেলখন চাই লওঁ এখন বেলেগ আছে কাজ চাইকেল সেইটো আপোনালোকক দেখি আছোঁ তো এখনতো জানে মোৰ চাইকেল তো ক'ত যাইছোঁ কি কৰিব যাইছোঁ তো বলক আমি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ তো ৰাইজ ধুনীয়াকৈ ঘৰৰ পৰা ওলাই দিলোঁ মানে অলপ আহিলোঁ দিয়ক মানে আজি গাঁৱৰ মাজে মাজে ঘূৰিম দিয়ক আৰু কিবা এটা আছে ৰ'বক মাজতে কিবা এটা গম পাব কিবা এটা আছে আৰু আজিতো ভালকৈ গমেই পায় কিছুমানে হয়তো গম পাব পাৰে তো কৈছোঁ ৰ'বক মাজত হয় আমাৰ লগত আছিল ভাই প্ৰবাল ভাই হে গাইজ কি খবৰ কি কমেণ্ট বক্সত কৈ দিব কি খবৰ বুলি কৈ দিব কিবা যাই পামেই আৰু এই ভিতৰত সোমাব বাকী আছে হাৱে আছোঁ পাঠশালা ভিতৰত সোমাই যাম বাৰু যি পাওঁ তাক আপোনালোক সেয়ে দেখি যাম আজি দিয়া এইটো হ'ল আমাৰ পাঠশালা ষ্টেচনটো এইটো তো আমি আহি পালোঁ এই পাঠশালাৰ ভিতৰ ৰাস্তা এটাত নাজানো ধৰক নাম চাম নাজানো তো এটি ৰাস্তাত কিবা এটা স্পেচিয়েল কৰি আছোঁ ৰ'বক এই দোকানৰ পৰা বস্তু টান মাৰিছোঁ ৰ'বক কৰি আছোঁ ৰ'বক দেখি আছে আপোনালোকে দেখি সেই দোস্ত তো আমি আছোঁ গাঁৱৰ মাজত তো প্ৰবাল ভাই আছে প্ৰবাল ভাই কেনে ভাল ভাল তো স্পেচিয়েলটো কৰি লওঁ ৰ'বক তো ভাই থৈ দি মজাকৈ মোৰ তাত আছে মালটো আপোনালোকক দেখি আছোঁ ৰ'বক তো সাজু কৰি আছে ই দে আৰ কৈ আছোঁ ৰ'বক তো আপোনালোকে অলপ চলপ গম পাইছে কি বস্তু তো গাঁৱৰ মাজত তাকো দে প্ৰবালে হৈ গৈছে তো আজি আছে ডিম্পুদাৰ ডিম্পুদা তো কাটি দি ভাই কাটি দি আমাৰ লগত আছে এটি কেক বেলেগ নাই দিয়ক কেক এটা আছে গাইজ কেৱল এটা ডিম্পুদাই নাই ডিম্পুদাই নাই কিন্তু কি স্পেচিয়েলটো দিছোঁ ডিম্পুদা কি ক'ম হেপী বাৰ্থডে ডিম্পুদা সদায় ভালকৈ থাকক তো ধুনীয়াকৈ এনেকৈ ভিডিঅ' বনাই যাওক ধুনীয়াকৈ তো ভাই কাটি দি ডিম্পুদাক প্ৰথম ডিম্পুদাক অলপ খুৱাই দি হেপী বাৰ্থডে ডিম্পুদা তো আমাৰ মাজত নাই যিটো তথাপিতো অনুভৱটো আৰু অলপ তুমি ইয়াক কৈ আছোঁ ৰ'ব খা ভাই খাই দি মজা দে আৰু হেপী বাৰ্থডে ডিম্পুদা তো যাই থাকোঁ আমি আগলৈকে আৰু হেৰাই তোক বৰ্তমান এতিয়া ক'ব নোৱাৰোঁ ক'ৰ ৰাস্তাৰ মাজেদি আহিছোঁ এই বিদ্যাল ক'ব নোৱাৰোঁ একদম ক'বে যাই আছোঁ আৰু মুঠতে ক'ত যাইছোঁ নিজে গম নাপাওঁ মানে এই ভিডিঅ'টো বানে দে আৰু এই ৰাস্তা দি আহি মজাই বেলেগহে দে আৰু কহে বা কি যাই পাওঁ নাজানো দিয়ক তোৰ বৰ্তমান জেগা এটা ৰখি দিলোঁ তো বঢ়িয়া জেগা দিয়ক কান্দাৰী মন্দিৰ এটা আছে মানে হেন্দি জেলি বুলি ক'লে ৰাস্তা কিবা এটা ওলাব পাৰি তো নাজানো বৰ্তমান যাইছোঁ দিয়ক কোন মথাউৰিৰ মাজে মাজে দে আৰু যাই থাকোঁ আৰু এইটো পুখুৰীটো চাওকচোন পুখুৰী মানে ফিচাৰী বুলি কয় আমাৰ ইফালে দেখি কি বম ডাঙৰ আৰু এই সেইফালেদি আমি যাব লাগিব প্ৰভাৱ চাই দিয়া একবাৰ দে বহুত অপেক্ষাৰ মাজত ৰাস্তা কিবা এটা উলিয়াই ল'লোঁ দিয়ক আৰু তো যাই আছোঁ প্ৰভাৱ ভাই কেনে আমি যে মথাউৰিটো যে আহিছিলোঁ প্ৰভাৱ ভাই কিবা এটা লক্ষ্য আছে না তাতে কত ৰাস্তাটো অদ্ভুত লাগছে কিন্তু আৰু ভাই খাবে মচিনিতে সাঁচি দি ধুনীয়াকৈ আনিলোঁ ঠাণ্ডা পানী বটল গৰম উঠি গৈছে না ধৰ গৰম উঠি গৈছে পানী বটলটা খাই লওঁ এই ৰাস্তা ধুনীয়াকৈ পাঠশালা পামেই আৰু অলপ জেগা আছে তো ই কেনেহেন গম পাইছি না ই বোলে গোটেই জেগা চিনিয়ে পায় আৰু ইয়াৰ গোটেইখিনি হেড দি গ'লেও বোলে বৰপেটা হেড দি গ'লে বৰপেটা চব বৰপেটা এটা কথা নাচাই ইয়াৰ গৈছিলোঁ এহেন্দি এটি ৰাস্তাই দিয়া গৈছিলোঁ আমি এটি ৰাস্তাই দি তো আমি পাছেদি আহিলোঁ আমি আহিলোঁ বেলেগ এটা ৰাস্তাই দি আমি ঘৰ আহি পাম আৰু এনেহেনকৈ অহাৰ কাৰণ এটা আছে ৰ'বক কৈ আছোঁ কাৰণটো হ'ল এটি চাওক চেইন নাই এডাল চিনতে দে এডাল চিন চিঙি গৈছি মানে উপায় নাই দিয়ক আৰু কি কৰিব আৰু এই জীৱন ভাই কি কৰা যাব এতিয়া অস্ত্ৰটো দোকানো নাই যাব লাগিব আৰু এনেকৈ এতিয়া ঘৰক লগিন যাই আছোঁ দিয়ক এনেকৈ আৰু দুটা কান্ধত ধৰি যাম আৰু কি উপায় নাই আৰু ভাই আহিলোঁ অলপ মানে সময় আহিলোঁ বাৰু দে আৰু আহি পালোঁ ঘৰ বঢ়িয়াকৈ ন টেনশ্যনকৈ আহি পালোঁ তো ন টেনশ্যন কাৰণে এখন চাইকেলখন ভানে কৰা নাই ৰ'ব ইয়াতে এডাল থৈ দিছোঁ তো থৈ দিছোঁ আৰু কালি এটা কিবা এটা কৰিব লাগিব দিয়ক কালি মানে ভাল কৰিব লাগিব কালি কলেজো আছে কি হয় চাওঁ বাৰু দে দিয়ক যিয়ে নহওক যদি ভিডিঅ'টো ভাল লাগিল তো মানে ডিম্পুদা স্পেচিয়েল এটা কৰি দিলোঁ আৰু মাজে দিয়া সেনেকৈ কৰি দিলোঁ দিয়ক আৰু নৰ্মেল সেনেকৈ দে তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থাকিব তো এটা নেক্সট ভিডিঅ' পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তো আজি কাৰণে বাই বাই দে আৰু হেপী চানডে